আমি আছো এতিয়া তেজপুৰ টিভিনিত। আমি টিভিনিৰ পৰা পোনে পোনে যাম এতিয়া কনকলতা পাহাৰলৈ আৰু নিৰ্ময় কেমেৰা ধৰিব। আমি দুটা যাম এতিয়া কনকলতা পাহাৰ চাবলৈ, মানে আপোনালোকক দেখুৱাবলৈ। এই কৰিব নালাগে, টিভিনি বুলি দেখাই দিবা। বন্ধুসকল বুলি ক'ম নাই? অঁ কোৱা। বন্ধুসকল আমি এতিয়া আহি আছোঁ, সীমান্ত দা আৰু মই। এতিয়া আমি চানমাৰি হৈ যাম। চানমাৰি ৰাস্তা বন্ধুসকল, এইটো চানমাৰি ৰাস্তা আৰু এয়া এতিয়া সীমান্ত দাই মই আহি আছোঁ আপোনালোকক আজি কনকলতা পাহাৰ দেখুৱাম। তেজপুৰৰ মানে পাৰ নগৰী কনকলতা পাহাৰলৈ আমি এতিয়া গৈ আছোঁ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। চানমাৰি SBI এইটো দেখাই দিয়া। এইটো চানমাৰি SBI বেংক। আৰু চানমাৰি ৰেল লাইন, এইটো ৰেল লাইন গৈছে দেখিছে। পাৰ হ'ব লাগিব, ৰেল লাইন পাৰ হ'ব লাগিব। তাৰপিছত আমি যিটো ৰাস্তা আছে, প্ৰথম যিটো টাৰ্ণিং ৰাস্তা দি সোমাই আহিব ট্ৰেন্সফৰ্মাৰ ওচৰ দিয়ে। হয়, চানমাৰি এইটো দেখাই দিয়া। হয়, চানমাৰিৰ পৰা আপোনালোকে এইফালে সোমাই আহিব। ব্লক এটা দিয়া এটা ৰাস্তা বনাই আছে, এইটো অলৰেডি হৈ গ'লে ৰাস্তা দি আপোনালোকে যাব লাগিব। আমি আহি আছোঁ। দেখা পাব লাগিব। আমি আহি আছোঁ এবাৰ এতিয়া কৰোণাটো আছেই বাৰু, তথাপি মাস্ক এতিয়া আমি গৈ আছোঁ। এতিয়া আপোনালোকক দেখুৱাবলৈ কনকলতা ৰাস্তা। বন্ধুসকল, আমি এতিয়া কনকলতা উদ্যান পালোহি আৰু ইয়াতে এতিয়া সীমান্ত দাই আহিছে। সীমান্ত দাই মই ইয়াতে স্কুটি ৰাখিলোঁ। আমি ভিতৰৰ দৃশ্যটো দেখুৱাম কনকলতা উদ্যান আচলতে প্ৰকৃততে কি হয় আৰু কি আছে। ধৰক ঔগুৰি পাহাৰত আছে, যিখন ঔগুৰি পাহাৰত থকা কনকলতা উদ্যান নামেৰে নামাকৰণ কৰিছিলে আৰু সেইখন আছে বৰ্তমান পৰ্যটন বিভাগৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু তাকে দেখুৱাবৰ বাবে আমি আহি ইয়াতে উপস্থিত হৈছোঁ। আৰু মোৰ লগত আছে আমাৰ মিন্ময়। গতিকে ই আমাক ক'ব আৰু তেওঁ পৰা জানিব বিচাৰিম, যিহেতু বহুতে নাজানে যে তেজপুৰত কনকলতা উদ্যানখনৰ বিষয়ে বা দেখাও নাই। আমি সহজতে যিহেতু চাব পাৰিব ৰাইজে বা আহিব পাৰিব, সেইকাৰণে আমি আজি দেখুৱাব বিচাৰিছোঁ। জাষ্ট এটা দেখুৱাব বিচাৰিছোঁ কনকলতা টাউনৰ পৰা খুলিছে, খোলাৰ লগে লগে বহু লোক ইয়াত পৰ্যটকৰ যিসকল লোক আহিছে, গতিকে তেওঁলোকে আহিব পাৰিব। অহাৰ লগে লগে এটা কাউণ্টাৰ আছে, ইয়াতে আপোনালোকে কনকলতা যিটো কাউণ্টাৰ, এই কাউণ্টাৰত আপোনালোকে ইয়াত টিকেট কৰিব লাগিব। প্ৰথম এই টিকেট কৰাৰ পাছত আপোনালোকে কনকলতা উদ্যানত প্ৰৱেশ কৰিব লাগিব। যিহেতু লকডাউনৰ পৰা প্ৰায় 2 বছৰ দিন ধৰি যি কৰোণা মহামাৰীয়ে সকলোখিনি শেষ কৰি পেলাইছিল, তাৰ বাবে এতিয়া শেহতীয়াভাৱে COVID-19 কিছু নীতি নিয়ম মাজেৰে অসম চৰকাৰে যিখন পৰ্যটকৰ যিখন স্থান আছিলে, সেই স্থানসমূহ এতিয়া খুলিবৰ বাবে কিছু অনুমতি প্ৰদান কৰিছে। তাৰ অংশৰ স্বৰূপে তেজপুৰ মহানগৰৰ চিত্ৰলেখা অগ্নিগড়, তাৰ সমান্তৰালকৈ যি কনকলতা উদ্যান আছে, সেই উদ্যানখনো শেহতীয়াভাৱে তেওঁলোকে মুকলি কৰিছে আৰু সকলো ৰাইজৰ বাবে টিকেট সুবিধা কৰি দিছে। সকলোৱে কনকলতা উদ্যানত আহিব পাৰে। আমি পোনে পোনে টিকেট কাউণ্টাৰ দেখুৱাইছোঁ আপোনালোকে। এইটো টিকেট কাউণ্টাৰ আৰু ইয়াত টিকেটৰ যিটো গাইডলাইন আছে, এইটো কনকলতা স্মৃতি উদ্যান ঔগুৰি তেজপুৰ পাহাৰ এখন আছে। ইয়াত উদ্যানৰ প্ৰৱেশৰ মূল্য ইয়াত লিখা আছে আৰু প্ৰতিজন মানুহৰ বাবদ বা ছাত্ৰ ছাত্ৰীক এনেধৰণৰ কেমেৰা বাবদ আপুনি পইচা দিব লাগিব। প্ৰতিজন সৰু ল'ৰা ছোৱালী 5 টকা বা ডিজিটেল কেমেৰা কিছুমান গাইডলাইন আছে, সেই গাইডলাইনসমূহ আপোনালোকে ফ'ল' কৰিব লাগিব। সেই গাইডলাইনৰ মাজতে এই কনকলতা উদ্যানত প্ৰৱেশ কৰিব লাগিব। প্ৰৱেশ কৰি আপোনালোকে গোটেই বস্তুখিনি চাব। আমি ভিতৰলৈ সোমাই যাওঁ, আহক। এতিয়া আমি ভিতৰলৈ যাব বিচাৰিছোঁ কনকলতা উদ্যানত। আমি স্মৃতিৰ বাবে এখন কনকলতা উদ্যান খুলিছে। যিহেতু এই কনকলতা উদ্যানখনৰ কথা বহুতে নাজানে, আমি সেই উদ্যানখন দেখুৱাবৰ বাবে আহি উপস্থিত হৈছোঁ ঔগুৰি পাহাৰত। আমি পোনে পোনে সেই তেজপুৰৰ যি কনকলতা স্মৃতি উদ্যান আছে, সেই উদ্যানখন আমি দেখুৱাব বিচাৰোঁ। আহক।
1942 চনৰ যি আন্দোলনত নিজৰ প্ৰাণ আহুতি দি পিনাই অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছিলে অসমৰ জীয়ৰী তথা গহপুৰ বিধানসভাৰ সমষ্টি বঙাবাৰী জীয়ৰী কনকলতা বৰুৱা আৰু সেই কনকলতা বৰুৱাৰ নামতে যিখন স্মৃতি উদ্যান তেওঁলোকে চৰকাৰে খুলিছিলে এইখন হৈছে ঔগুৰি পাহাৰৰ ওপৰত থকা কনকলতা বৰুৱাৰ স্মৃতি উদ্যান আৰু স্মৃতি উদ্যানত মই আহি উপস্থিত হৈছোঁ ওপৰত কনকলতাৰ এইদৰে প্ৰতিমূৰ্তি সম্পূৰ্ণভাৱে সুন্দৰভাৱে সাজি ৰাখিছে মোৰ পিছফালে আছে মূৰ্তিটো মই দৃশ্য দেখুৱাব বিচাৰোঁ আৰু যি পৰিৱেশ আছে সেই পৰিৱেশসমূহ মই দেখুৱাব বিচাৰিম ইয়াত যিহেতু ঔগুৰি পাহাৰত আহি উপস্থিত হৈছোঁ আৰু ব্ৰহ্মপুত্ৰৰ পাহাৰতে লাগি থকা এখন অন্যতম উদ্যান হৈছে তেজপুৰ আৰু মোক ইয়ালৈ লৈ আহিলে আৰু মই তেজপুৰৰে হয় আৰু ইয়ালৈ আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু বহুতেই ভাল লাগিল ইয়ালৈ আহি আৰু সঁচাকৈ আপোনালোকে আহিব পাৰে অসমবাসী ৰাইজলৈ এটা অনুৰোধ আপোনালোকে ইয়ালৈ আহিব পাৰে এখন ধুনীয়া টুৰিজিম প্লেচ হয় আৰু ইয়ালৈ আহি মানে আপোনালোকে চহৰৰ যান জঁটৰ পৰা আৰু মানে এটা নিৰিবিলি পৰিৱেশ পাব ইয়ালৈ আহি আৰু এয়া আছিলে আপোনালোকৰ ইয়াৰ পৰা গোটেই তেজপুৰখন দেখা পায় গোটেই তেজপুৰখন ইয়াৰ পৰা দেখা পায় আপোনালোকে ধুনীয়াকৈ শ্ৰীমন্ত দাৰ ভিডিঅ'ত ধুনীয়াকৈ গোটেই বস্তুখিনি ধুনীয়াকৈ দিয়া আছে ক'ৰ পৰা কেনেকৈ আহিব লাগে ধুনীয়াকৈ দিয়া আছে আৰু ডেছক্ৰিপশ্যনতো আপোনালোকে পাই যাব ক'ৰ পৰা কেনেকৈ আহিব লাগে আৰু ঠিক আছে আপোনালোকে ভিডিঅ'টো হয় আমি ঔগুৰি পাহাৰৰ যি শিলৰ ওপৰত আছোঁ এতিয়া মিনিময় আৰু মই আছোঁ মিনময় কেনেকুৱা লাগিছে আজি আচলতে আজি মানে ক'ব নোৱাৰা ভাল এটা লাগিছে বহুত ভাল লাগিছে ইয়ালৈ আহি আৰু ইয়াৰ পৰা আপোনালোকে গোটেই তেজপুৰখন দেখা পাব তেজপুৰ উষাৰ নগৰী তেজপুৰখন ইয়াৰ পৰা দেখা পাব আৰু ব্ৰহ্মপুত্ৰ নদীখন এইখন মুখত এইখন নহয় জানো হয় এখন ব্ৰহ্মপুত্ৰ নদী দেখা পাব আপোনালোকে আৰু আমি দুটা আহি ইয়াত এটা ভিডিঅ' বনাই দিম যাতে সকলোৰ বাবে সুবিধা হোৱাৰ বাবেহে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে কনকলতা বিষয় যিহেতু পঢ়িছে বা জানে তথাপি যে কনকলতা বৰুৱাৰ নামত এখন স্মৃতি উদ্যান আছে সেই কথাটো বহুতে নাজানিব পাৰে সেই যদিও জানে আমি সেই বস্তুটো উপস্থাপন কৰিব বিচাৰিছোঁ বা দেখুৱাই দিব বিচাৰিছোঁ অসমৰ জনগণৰ সন্মুখত তাৰ বাবে আমি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ বহি আছোঁ ইয়াত আজি বিন্দাছ বহি আছোঁ সন্মুখৰ পৰিৱেশ উপভোগ কৰি আছোঁ একদম মজা আৰু আপোনালোকে ইয়ালৈ আহিব মনৰ মানুহক লৈ আহিব অকলে আহিলেও আহিব পাৰে ধুনীয়াকৈ মনৰ কথা পাতিব পাৰিব বিন্দাছ ইয়াত কথা পাতিবলৈ কোনো ইয়াত হেৰি নাই বিন্দাছ আপোনালোকে কথা পাতিব পাৰিব তাকে ধুনীয়াকৈ আহিলে বস্তুবিলাক ইয়াত যেনেকৈ এইবিলাক দেখিছে এইবিলাক নকৰিব ধুনীয়াকৈ এটা ডাষ্টবিন আছে ডাষ্টবিনত এইবিলাক পেলাব এনেকৈ ইয়াত লেতেৰা কৰি থ'লে ভাল নালাগে যিহেতু এইটো এটা টুৰিজিম প্লেচ হয় ধুনীয়াকৈ ৰাখিব ভাল হ'ব জংঘলে আহি আছোঁ দুইটাই আমি ওলাই আহিছোঁ এতিয়া কনকলতা উদ্যানৰ এটা অংশ দেখুৱাইছোঁ আপোনালোকক আৰক্ষী খুব ভাল পাইছে আৰু সেইবাবে খুব ধুনীয়াকৈ ভিডিঅ' বনাই আছে বেচেৰাই আৰু আমি তলৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু ইয়াত আহি উপস্থিত হৈছে ইয়াত দেখিছে আপোনালোকে ঔগুৰি পাহাৰৰ যি কনকলতা উদ্যান আছে সেই কনকলতা উদ্যানত আৰু কনকলতা উদ্যানৰ যি দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব ভিডিঅ'টো আৰু ৰাইজৰ আগলৈ আগবঢ়াই লৈ যাব যাতে সকলোৱে কনকলতা উদ্যানৰ বিষয়ে গম পায় আৰু জানে আৰু বন্ধুসকল শ্ৰীমন্ত দাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব এতিয়া ওলাই আহিলোঁ আমি কনকলতা উদ্যানৰ পৰা কনকলতা উদ্যান এতিয়া মুকলি কৰি দিছে প্ৰশাসনে আৰু আপোনালোকে আহক কনকলতা উদ্যান চাবৰ বাবে সেইটোৱে আমি অনুৰোধ কৰিছোঁ হয় নমস্কাৰ মই এতিয়া শ্ৰীমন্ত দাস বিদায় লৈছোঁ ঔগুৰি পাহাৰৰ যি কনকলতা স্মৃতি উদ্যানৰ পৰা ধন্যবাদ জয় অসম